RJ Studio Rehan. Please subscribe this channel. আগতে আমাৰ সময়ত আমি সকলোৱে একেলগে বহি কথা পাতিছিলোঁ। দেউতা আজিকালি আমাৰ কথাবিলাক হোৱাটছএপতে হয়। মোবাইলৰ নিচাই আজিকালি গোটেই সমাজখনে আমাৰ খাই পেলাইছে। আগতে মানুহে ৰেডিঅ' শুনিছিল, কাকত পঢ়িছিল, পিছে এতিয়া সকলোৱে ফোনতে আছে। আগতে যি কামত 2 ঘণ্টা লাগিছিল এতিয়া 2 মিনিটতে হয়। আগতে আমি 2 ঘণ্টা ধৰি ব্ৰহ্মপুত্ৰ পাৰ হৈ তাত বিজনেছ কৰিলোঁ, আৰু তুমি 2 ঘণ্টাৰ কাম 2 মিনিটত কৰিব পাৰিবানে? লাইভ ষ্ট্ৰীম কৰি পাৰ হৈ যাম দেউতা। দেউতা আপোনালোকে আগতে যেতিয়া বিয়া পাতিছিল তেতিয়া ছোৱালীৰ ফটো কেনেকৈ দেখিছিল? চেলেং লৈ আহিছিল। বাহ, আগতে চেলেঙত আছিল, এতিয়া ইনষ্টাগ্ৰাম আৰু ফেচবুকত আছে। আগতে প্ৰেমত পৰিবলৈ বহুত সময় লাগিছিল, এতিয়া 5G স্পীডত হয়। আগতে মানুহে বিশ্বাসত কাম কৰিছিল, এতিয়া ৱাইফাই ডিছকানেকশ্যন হ'লে ব্লক কৰি দিয়ে। দেউতা তুমি এতিয়া এটা ছ'চিয়েল মিডিয়া খুলিব লাগিব। আগতে মাক দেউতাকে পুত্ৰক বিয়া পাতি দিছিল, এতিয়া পুত্ৰই মাক দেউতাকক ছ'চিয়েল মিডিয়া পাতি দিয়ে। তহঁতে এনেকৈ থাকিবি নে কিবা কাম কৰিবি?